নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ভাৰত বাংলাদেশ সীমান্তৰ ন'মেন্স লেণ্ডত আবদ্ধ শিশুসহ 9 গৰাকী বাংলাদেশী। বিএছএফে পুছবেক কৰাৰ ৭৫ ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো উভতাই ল'বলৈ অস্বীকাৰ বাংলাদেশৰ। ভাৰত বাংলাদেশ সীমান্তৰ শূন্যৰেখাত ৭৫ ঘণ্টাৰো অধিক সময় ধৰি আবদ্ধ হৈ থাকিবলগীয়া হ'ল ভাৰতৰ পৰা বিতাড়িত 9জন বাংলাদেশী নাগৰিক, 2 গৰাকী মহিলা আৰু 2টা শিশুসহ লোককেইজনক বাংলাদেশত প্ৰৱেশৰ অনুমতি নিদিয়াৰ ফলত দুয়োখন দেশৰ মাজৰ ন'মেন্স লেণ্ডত সুদীৰ্ঘ সময়ছোৱা আবদ্ধ হৈ পৰে বাংলাদেশী কেইজন। জানিব পৰা মতে 14 জুনৰ পুৱা প্ৰায় 5 বজাত লোককেইজনক সীমান্ত অঞ্চললৈ পঠিয়াই দিয়া হৈছিল। তেওঁলোকে নিজকে বাংলাদেশী নাগৰিক বুলি দাবী কৰাৰ লগতে পৰিচয় পত্ৰ প্ৰদৰ্শন কৰিছিল যদিও সীমান্তৰ সিপাৰে প্ৰৱেশৰ অনুমতি লাভ কৰা নাই বুলি জানিব পৰা গৈছে। প্ৰতিকূল বতৰৰ মাজতো ন'মেন্স লেণ্ডৰ মুকলি পথাৰত পলিথিনৰ অস্থায়ী আচ্ছাদনৰ তলত আশ্ৰয় গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিছে এই বাংলাদেশী কেইজনে। বিগত কেইবাদিনো ধৰি অব্যাহত থকা বৰষুণৰ মাজত 2টা শিশুসহ এই দলটোৱে খাদ্য, আশ্ৰয় আৰু অন্যান্য প্ৰয়োজনীয় সুবিধাৰ অভাৱৰ সন্মুখীন হৈছে। সীমান্ত আৰক্ষীয়ে এই সন্দৰ্ভত প্ৰকাশ কৰা তথ্য মতে এই লোককেইজনৰ নাগৰিকত্ব পৰীক্ষাৰ পাছতো বাংলাদেশৰ ফালৰ পৰা প্ৰৱেশৰ অনুমতি মিলা নাই। ফলত ভাৰত বাংলাদেশ দুয়োখন দেশৰ ভূখণ্ডৰ মাজৰ শূন্য ৰেখাতে অনিশ্চয়তাৰ মাজত দিন কটাবলগীয়া হৈছে তেওঁলোকে। এই ঘটনাক লৈ সীমান্ত অঞ্চলত মানৱীয় উদ্বেগ বৃদ্ধি পাইছে। দুয়োখন দেশৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ মাজত সমন্বয়ৰ জৰিয়তে শীঘ্ৰেই এই সমস্যাৰ সমাধানৰ দাবী উত্থাপন হৈছে। ইফালে একেটা সীমান্ত অঞ্চলতে অসমৰ কাছাৰ জিলাৰ এজন বাসিন্দাক অপহৰণৰ অভিযোগক লৈ মঙলবাৰে উত্তেজনাৰ সৃষ্টি হয়। সীমান্তৰ কাষৰীয়া ভূমিলৈ ঘাঁহ কাটিবলৈ যোৱা ৰঞ্জিত দাস নামৰ লোকজন সন্ধানহীন হোৱাৰ পাছত স্থানীয় লোকসকলে বাংলাদেশৰ ফালৰ এটা দলে তেওঁক লৈ যোৱা বুলি অভিযোগ উত্থাপন কৰে আৰু পিছত বাংলাদেশ কৰ্তৃপক্ষই ৰঞ্জিত দাসক ভাৰতীয় কৰ্তৃপক্ষৰ হাতত গতাই দিয়ে বুলি জানিব পৰা গৈছে। সীমান্ত অঞ্চলত সংঘটিত এই দুয়োটা ঘটনাৰ পাছতে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। ইৰাণৰ সৈতে চূড়ান্ত নহয় আমেৰিকাৰ বুজাবুজি চুক্তি। ইৰাণৰ ওপৰত পুনৰ আক্ৰমণ চলোৱাৰ হুংকাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। ইৰাণ আৰু আমেৰিকাৰ মাজৰ সংঘাত শেষ হ'ব। পুনৰ সমগ্ৰ বিশ্বই পেট্ৰল, ডিজেল, গেছ আদি স্বাভাৱিকভাৱে আমদানি কৰিব পাৰিব বুলি আশা কৰি থকা সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে পুনৰ এক বিস্ফোৰক মন্তব্য কৰে। তেওঁ কয় যে ইৰাণৰ সৈতে বুজাবুজি চুক্তি এতিয়াও চূড়ান্ত হোৱা নাই। দৰাচলতে মধ্যপ্ৰাচ্যত যোৱা 3 মাহ ধৰি চলি থকা উত্তেজনাৰ মাজতে আমেৰিকা আৰু ইৰাণৰ মাজত এক চুক্তিত উপনীত হোৱাৰ সম্ভাৱনাৰ কথা পোহৰলৈ আহিছে। দুয়োখন দেশৰ ফালৰ পৰা চুক্তি সম্পৰ্কে ইতিবাচক সংকেত দিয়াও পৰিলক্ষিত হৈছে। কিন্তু এই চুক্তি চৰ্চাত থকাৰ সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে পুনৰ এবাৰ বিশ্ববাসীক আচৰিত কৰি তুলিছে। ফ্ৰান্সত অনুষ্ঠিত G7 ছামিটত অংশগ্ৰহণ কৰি তেওঁ কয় যে ইৰাণৰ সৈতে বুজাবুজি চুক্তি চমুকৈ বৰ্তমানো চূড়ান্ত হোৱা নাই। লগতে তেওঁ ইৰাণৰ ওপৰত পুনৰ আক্ৰমণ চলোৱাৰো হুংকাৰ দিয়ে। G7 সন্মিলনত অংশগ্ৰহণ কৰা ৰাষ্ট্ৰপতি ট্ৰাম্পে ইৰাণৰ সৈতে সম্ভাৱ্য চুক্তি সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰে। মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে এই সন্দৰ্ভত কয় যে আমি ইৰাণত সকলো ধ্বংস কৰি পেলাইছোঁ। ইৰাণৰ সৈতে বুজাবুজি এতিয়াও চূড়ান্ত হোৱা নাই। তেওঁ আৰু কয় যে যদি মোৰ কিবা অপচন্দ হয় তেন্তে আমি পুনৰ আক্ৰমণ কৰিম। ট্ৰাম্পে লগতে কয় যে ইৰাণৰ সৈতে হোৱা চুক্তি সন্দৰ্ভত সকলো তথ্য সংবাদমেলত প্ৰকাশ কৰা হ'ব। হৰমুজ প্ৰণালী বা ষ্ট্ৰেইট অফ হৰমুজ 2 এদিনৰ ভিতৰত সম্পূৰ্ণৰূপে মুকলি কৰা হ'ব। তেলৰ দাম হ্ৰাস পাইছে। হৰমুজ প্ৰণালী ইতিমধ্যে আংশিকভাৱে মুকলি হৈ আছে আৰু অতি শীঘ্ৰেই সম্পূৰ্ণৰূপে চলাচলৰ বাবে খুলি দিয়া হ'ব। এই মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। পৰৱৰ্তী খবৰ, দেশৰ লাখ লাখ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। অহা 21 জুনত অনুষ্ঠিত হ'ব নীট পৰীক্ষা আৰু অসমত 21 জুনৰ নীট পৰীক্ষাৰ বাবে বিশেষ প্ৰস্তুতি চলোৱা হৈছে। কেইবাটাও নীতি নিয়মৰ মাজেৰে এইবাৰ অনুষ্ঠিত হ'ব নীট পৰীক্ষা। এইবাৰ নীট পৰীক্ষাৰ সময়ত কি নীতি নিয়ম মানি চলিব লাগিব, প্ৰশাসনে কি নিৰ্দেশনা জাৰি কৰিছে চাওঁ আহক।
এইবাৰ পৰীক্ষাৰ্থীৰ বাবে দুই নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হ'ব। পৰীক্ষা কেন্দ্ৰত 100 মিটাৰ ব্যাসাৰ্ধত আৰোপ কৰা হ'ব 144 ধাৰা। পৰীক্ষা কেন্দ্ৰত মোবাইল জামাৰৰ ব্যৱস্থা কৰা হ'ব। পৰীক্ষা কেন্দ্ৰত 24 ঘণ্টাই পহৰা দিব আৰক্ষীয়ে। CCTVৰ নিৰীক্ষণত থাকিব প্ৰতিটো পৰীক্ষা কেন্দ্ৰ। সেনা বিষয়াৰ দায়িত্বত থাকিব প্ৰশ্ন কাকতৰ টোপোলা। আৰু STC বাছত পৰীক্ষাৰ্থীক যাত্ৰাৰ সুবিধা আগবঢ়োৱা হৈছে। পৰীক্ষাৰ এডমিট কাৰ্ড দেখুৱালে লাভ কৰিব বিনামূলীয়া বাছ যাত্ৰাৰ সুবিধা। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ঘোষণা কৰা হ'ল অসম চৰকাৰৰ 3টাকৈ অসামৰিক বঁটা। ৰাভা দিৱসত অসমৰ 4গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হ'ব অসম চৰকাৰৰে 3টা বঁটা। অসমৰ কোন কোন ব্যক্তিক কি বঁটা আগবঢ়োৱা হ'ব চাওঁ আহক। আজানপীৰ বঁটা 2025 জিকিৰ আৰু জাৰিৰ শিল্পী শামছুদ্দিন আহমেদলৈ আগবঢ়োৱা হৈছে। নৃত্যকলা শিতানত বিষ্ণু ৰাভা বঁটা 2026 আগবঢ়োৱা হৈছে মানিক বৰবায়নলৈ। ফাইন আৰ্টছ শিতানত বিষ্ণু ৰাভা বঁটা 2026 আগবঢ়োৱা হৈছে মধুসূদন দাসলৈ। আৰু সতী সাধিনী বঁটা 2026 আগবঢ়োৱা হৈছে গীতা উপাধ্যায়লৈ। ৰাভা দিৱসত এই 4গৰাকী ব্যক্তিক আগবঢ়োৱা হ'ব অসম চৰকাৰৰ এই 3টাকৈ অসামৰিক বঁটা। পৰৱৰ্তী খবৰ, নীট পৰীক্ষাত প্ৰশ্নকাকত ফাদিলক লৈ পুনৰ সৰব হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত কয় যে টেলিগ্ৰাম নিষিদ্ধকৰণ প্ৰশ্নকাকত ফাদিল ৰোধ কৰাৰ বাবে মোদী চৰকাৰৰ এক নতুন উপায়। অৰ্থাৎ চোৰক ধৰাৰ পৰিৱৰ্তে ভুক্তভোগীৰ ঘৰত তলা ওলোমাই দিয়াৰ দৰে কথা। দেশৰ লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে বছৰ বছৰ ধৰি টেলিগ্ৰামৰ জৰিয়তে পঢ়া শুনা কৰি আহিছে। তেওঁলোকে তাত নোটছ, টেষ্ট সিৰিজ আৰু আলোচনাৰ প্ৰস্তুতি চলায়। আৰু সেই সুবিধাকণ কাঢ়ি লোৱাটো প্ৰশ্নকাকত ফাদিলৰ সমাধান কেনেকৈ হ'ব পাৰে, এই মন্তব্য বিৰোধী দলপতি ৰাহুল গান্ধীৰ। পৰৱৰ্তী খবৰ, অহা 1 জুলাইৰ পৰা 3দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মিলিত হ'ব এক উচ্চস্তৰীয় দ্বিপাক্ষিক বৈঠকত। আৰু এই ভ্ৰমণ সফল কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। ৰাজ্য চৰকাৰৰ প্ৰতিজন মন্ত্ৰীক অৰ্পণ কৰা হৈছে বিশেষ দায়িত্ব। পৰৱৰ্তী খবৰ, ৰাজ্যৰ নিচামুক্তি কেন্দ্ৰৰ বাবে জাৰি কৰা হ'ল নতুন SOP। সামাজিক ন্যায় বিভাগে জাৰি কৰিলে এই নতুন SOP। এই SOPৰ নিয়মসমূহ নামানিলে বাতিল হ'ব কেন্দ্ৰৰ পঞ্জীয়ন। এতিয়াৰ পৰা কেন্দ্ৰত থাকিব লাগিব পৰ্যাপ্ত কৰ্মচাৰী। জিলা পৰ্যায়ৰ সমিতিয়ে কৰিব নিৰীক্ষণ। আৰু SOP অনুসৰিহে কৰিব লাগিব চিকিৎসক নিয়োগ। লগতে 8 চেণ্টাৰত হ'ব AIDS ৰোগীৰ চিকিৎসা। সামাজিক ন্যায় বিভাগৰ নতুন SOPত উল্লেখ কৰা হৈছে এইসমূহ কথা।